ঠাইলৈ উৎসৱৰ লগতে পৰম্পৰাগতভাৱে প্ৰতি নিশাই প্ৰতি বছৰে আমি হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি গৈ আছোঁ মেলা চাবতো। কেইটা আগত গ'ল তো মই পিছে পিছে গৈ আছোঁ, মানে অলপ লাহে লাহে যাওঁতো মানে চাই থাকক ভিডিঅ'টো আপোনালোকে ৰাস্তালৈকে স্কিপ নকৰাকৈ। ৰাইডাৰ এনেকৈ চাইকেল চলাই আহে। ঐ দে আহি কিবা এটা ৰাইডাৰ বিজি আছে। আহি পালোঁ, ইয়াতে চাওক কিমান মানুহ হৈছে। তো দেখাই যাওঁ আপোনালোকক, চাই থাকিব ভিডিঅ'টো। মানে ইয়াত অলপ হুলস্থুল হৈ আছে পুৰা মানুহৰ, সেইটো কাৰণে বোলো মাতটো ভালকৈ নুশুনিব নামো চলি আছে। এইটো এই মাৰি দেখাই দিয়ে গাইছ, মাৰি কৈ দিয়া চাওক। জুই ওলাই যায় ন এইফালে, মাৰি দিয়া বা ইউটিউবাৰ দেই, চাই লওক আপোনালোকে। চেনেলটো কৈ দিয়া এবাৰ, ছাবস্ক্ৰাইব কৰি ল'ব। কিমান লৈছে বেলুনকেইটা? কৈ দিয়া 80 টকা লৈছে। আৰু ভাল লাগিছে না? আৰু পিষ্টলটো মাৰি দেখাই দিছোন। বেলুন এবাৰ চাই লওক গাইজ, মাত্ৰ 70 টকা। এতিয়া আমাৰ ঠাইলৈ উৎসৱৰ লগতে পৰম্পৰাগতভাৱে প্ৰতি নিশাই প্ৰতি বছৰে আমি নিশাৰীয়া উৎসৱৰ পাছত সেই নিশাই আমাৰ যুৱকবৃন্দ এখনি সামাজিক নাটক মঞ্চস্থ কৰি আহিছে। আৰু এনেদৰে আমি বহু যুৱক বিঘিনীৰ মাজেৰেও আমাৰ এই পৰম্পৰা ঐতিহ্যটো আমি সংৰক্ষণ কৰিবলৈ চেষ্টা কৰিছোঁ। সুনীল, তোমাৰ মনটো কিয় বেয়া? ছোৱালী নাপালো, ছোৱালীজনী ছোৱালীজনীয়ে নিদিলে মানে। গাইজ, যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইবটো কৰি ল'ব। মানে এতিয়াতো ঘৰলৈ যাবতো মেলা শেষেই হ'লহি, সন্ধিয়া হ'ল। তো যাওঁ আৰু, বাই 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 বাই।